নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ড্ৰপ-ইন টিপছলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে যে পৃথিৱীৰ সফলতম আৰু ধনী মানুহবিলাকৰ প্ৰতিদিনৰ এখন ৰুটিন থাকে। তেওঁলোকে দৈনিক এনেকুৱা কিছুমান কাম কৰে, এনেকুৱা কিছুমান অভ্যাস আছে যাৰ ফলত তেওঁলোকে সফলতাৰ দিশত প্ৰতিদিনে আগবাঢ়ি গৈ থাকে আৰু সাধাৰণ মানুহতকৈ তেওঁলোকে পৃথক হিচাপে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। আজিৰ আমাৰ এই ভিডিঅ'টোত আমি সফলতম ব্যক্তিসকলৰ জীৱনৰ প্ৰতিদিনৰ 10টা অভ্যাসৰ বিষয়ে আলোচনা কৰিম, যিবোৰ অভ্যাস হয়তো আপুনিও আপোনাৰ মাজত গঢ় দি সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব। আজি আমি 10টা অভ্যাসৰ বিষয়ে আলোচনা কৰিম আৰু 10 নম্বৰ অভ্যাসটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অভ্যাস। তো আশা কৰোঁ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। তো বন্ধুসকল, পৃথিৱীৰ সফলতম মানুহবিলাকৰ ডেইলি ৰুটিনৰ ভিতৰৰ প্ৰথমটো কাম হৈছে আৰ্লি ৰাইজিং, অৰ্থাৎ ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠা। পৃথিৱীৰ যিমানবোৰ সফল মানুহ আছে, এই সফল ব্যক্তিসকল হৈছে আৰ্লি বাৰ্ড, অৰ্থাৎ ৰাতিপুৱা তেওঁলোকে সোনকালে উঠে, যাৰ ফলত তেওঁলোকে দিনৰ অন্য কাম আৰম্ভ কৰাৰ আগতে ৰাতিপুৱাৰ ভাগতে তেওঁলোকে দিনটোৰ বাবে কৰিবলগীয়া কামৰ পৰিকল্পনা কৰিব পাৰে আৰু নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ তেওঁলোকে যথেষ্ট পৰিমাণে সময় পায়। উদাহৰণস্বৰূপে জেফ বেজছে হওক বা টিম কুকৰ দৰে ব্যক্তিসকলৰ ৰাতিপুৱাৰ ৰুটিনখন আছিল খুব সুন্দৰ আৰু খুব ডিচিপ্লিন। আপুনিও যদি ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰে, তেনেহ'লে আপুনিও দিনটোৰ বাবে পৰিকল্পনা কৰিবলৈ আৰু অন্য কাম কৰিবলৈ যথেষ্ট পৰিমাণে সময় পাব। বন্ধুসকল, পৃথিৱীৰ সফলতম ব্যক্তিসকলৰ দ্বিতীয়টো অভ্যাস হৈছে ৰিডিং ৰেগুলাৰলি, অৰ্থাৎ নিয়মিতভাৱে পঢ়া। ৱাৰেন বাফেটে কয় যে তেওঁ দিনটোৰ বেছিভাগ সময় পঢ়িয়ে কটাইছিল। যিবোৰ সফলতম ব্যক্তি আছে, যিবোৰ ধনী ব্যক্তি আছে, তেওঁলোকে গছিপ কৰাত, মিছা বাতৰি পঢ়া বা চোৱাৰ সলনি তেওঁলোকে কিতাপ পঢ়া, জীৱনী পঢ়া বা তেওঁলোকৰ বিজনেছৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ জাৰ্নেল পঢ়াত ব্যস্ত থাকে, যাৰ ফলত তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে আৰু নিজৰ জীৱনত সেইবোৰ ব্যৱহাৰ কৰিব পাৰে আৰু নিজে খুব সুন্দৰকৈ সেই জ্ঞানৰ জৰিয়তে পৰিকল্পনা কৰি নিজৰ জীৱনটো আগবঢ়াই নিব পাৰে। আপুনি যদি আপোনাৰ জীৱনত প্ৰতিদিনে একেবাৰে কম হ'লেও 30 মিনিট পঢ়াৰ অভ্যাস কৰে, তেনেহ'লে নিশ্চয় আপোনাৰ জীৱনতো সফলতা আহিবলৈ বেছি দেৰি সময় নালাগিব। বন্ধুসকল, সফল আৰু ধনী ব্যক্তিসকলৰ তৃতীয়টো অভ্যাস হৈছে সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া। তেওঁলোকে হেল্থৰ ওপৰত প্ৰায়ৰিটি দিয়ে, কাৰণ সুস্বাস্থ্য আৰু টকা পইচাৰ মাজত এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। পৃথিৱীৰ সফল আৰু ধনী ব্যক্তিসকলে প্ৰতিদিনে শৰীৰ চৰ্চা কৰে, কাৰণ তেওঁলোকে জানে যে সুস্থ শৰীৰতহে সুস্থ মন থাকে আৰু সুস্থ শৰীৰ আৰু সুস্থ মন থাকিলে কামত আগবাঢ়ি যাব পাৰি। আপুনি যদি দৈনিক 30 মিনিটকৈ শৰীৰ চৰ্চা কৰাৰ অভ্যাস কৰে, তেনেহ'লে আপোনাৰ শৰীৰ আৰু মন দুয়োটাই সুস্থ হৈ থাকিব আৰু আপুনি আপোনাৰ জীৱনত সঠিক সিদ্ধান্ত ল'বৰ বাবে সক্ষম হ'ব। বন্ধুসকল, সফল ব্যক্তিসকলৰ চতুৰ্থটো দৈনিক অভ্যাস হৈছে লক্ষ্য নিৰ্ধাৰণ আৰু পৰিকল্পনা, অৰ্থাৎ গ'ল ছেটিংছ এণ্ড প্লেনিং। তেওঁলোকৰ লক্ষ্যৰ প্ৰতি এটা সুস্পষ্ট ধাৰণা থাকে। তেওঁলোকে প্ৰতিদিনে টু ডু লিষ্ট এখন বনায়, য'ত তেওঁলোকে লিখে যে আজিৰ দিনটোত তেওঁলোকে ক'ত ইনভেষ্ট কৰিব সেই সম্পৰ্কে তেওঁলোকে গৱেষণা কৰিব, বা কোনোবা নতুন গ্ৰাহকৰ লগত কথা পাতিব সেই সম্পৰ্কে তেওঁলোকে সেইবোৰ লিখি ৰাখে, কাৰণ তেওঁলোকে জানে যে পৰিকল্পনা অবিহনে সকলোবোৰ কথাই খেলিমেলি হৈ যায়। সেইকাৰণে তেওঁলোকে পৰিকল্পনা কৰে আৰু নিজৰ জীৱনৰ যিটো লক্ষ্য, সেই লক্ষ্যৰ প্ৰতি সহজে আগবাঢ়ি গৈ থাকে। পঞ্চমটো অভ্যাস হৈছে খৰচৰ ওপৰত নিয়ন্ত্ৰণ, অৰ্থাৎ কণ্ট্ৰলিং অন স্পেণ্ডিং। আপুনি জানি আচৰিত হ'ব যে পৃথিৱীৰ বহুত ধনী আৰু সফল ব্যক্তিয়ে বিলাসী জীৱন যাপন নকৰি সাধাৰণ জীৱন যাপন কৰে। তেওঁলোকে তেওঁলোকৰ সাধ্যতকৈ বহুত তলত জীৱন যাপন কৰে। তেওঁলোকে দামী গাড়ী, দামী ঘৰ কিনাৰ সলনি ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকে বিলাসিতাৰ সলনি ইনভেষ্টমেণ্টক প্ৰাধান্য দিয়ে। তেওঁলোকে ডিলেড গ্ৰেটিটিউড, অৰ্থাৎ তৃপ্তি পলমকৈ লাভ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। 6 নম্বৰ অভ্যাসটো হৈছে নেটৱৰ্কিং বা মেণ্টৰৰ পৰা শিক্ষা গ্ৰহণ কৰা। আপুনি যি পৰিৱেশত থাকিব, আপুনি যি সংগত থাকিব, লাহে লাহে সেই সংগৰ ৰূপ আপুনি ল'ব ধৰিব। ধনী মানুহবোৰে সদায় নিজৰ সমান বা নিজতকৈ সফল মানুহবিলাকৰ লগত বন্ধুত্ব স্থাপন কৰে আৰু তেওঁলোকৰ লগত তেওঁলোকে সময় অতিবাহিত কৰে। তেওঁলোকে উপদেষ্টা বা মেণ্টৰসকলৰ লগত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে আৰু নতুন অভিজ্ঞতা তেওঁলোকে কালেক্ট কৰে। এটা কথা মনত ৰাখিব যে ভাল চিনাকিয়ে বা ভাল সম্পৰ্কই নতুন সুযোগৰ দুৱাৰ খুলি দিয়ে। 7 নম্বৰ অভ্যাসটো হৈছে যে তেওঁলোকে এটা উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল নহয়, অৰ্থাৎ মাল্টিপল ইনকাম ষ্ট্ৰীমছ থাকে। তেওঁলোকে বিভিন্ন ব্যৱসায়ত ইনভেষ্ট কৰে। তেওঁলোকে শ্বেয়াৰত ইনভেষ্ট কৰে, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে, গ'ল্ডত ইনভেষ্ট কৰে। তেওঁলোকে ঘৰ, গাড়ী আদি ভাড়ালৈকে দি পেলাই ইনকাম কৰে। তেওঁলোকে জানে যে টকাইহে টকা কমাব পাৰে, সেইকাৰণে তেওঁলোকে তেওঁলোকৰ টকাক উপাৰ্জনৰ বাবে লগাই দিয়ে। সফল মানুহবিলাকৰ 8 নম্বৰ অভ্যাসটো হৈছে ন' ক'বলৈ শিকা, অৰ্থাৎ লাৰ্ণিং টু ছে ন'। সফল মানুহবিলাকৰ বাবে তেওঁলোকৰ সময় অতিকৈ মূল্যৱান। তেওঁলোকে তেওঁলোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পৰা বা অদৰকাৰী যিকোনো কামক তেওঁলোকে ন' ক'বলৈ শিকে।
তেওঁলোকে নো কোৱাৰ বাবে অদৰকাৰী কাম কৰাৰ সলনি তেওঁলোকে নিজৰ লক্ষ্যত স্থিৰভাৱে থাকিব পাৰে আৰু নিজৰ লক্ষ্যক তেওঁলোকে উপযুক্ত সময় দিব পাৰে, যাৰ ফলত তেওঁলোকে দিনক দিনে সফলতাৰ দিশত আগবাঢ়ি গৈ থাকে। সফল মানুহবিলাকৰ 9 নম্বৰ অভ্যাসটো হৈছে মেডিটেশ্যন বা নিজৰ বাবে সময় উলিওৱা, অৰ্থাৎ মেডিটেশ্যন এণ্ড কোৱাইট টাইম। সফল মানুহবিলাকে নিজকে চাপমুক্ত কৰি ৰাখিবৰ বাবে, ষ্ট্ৰেছমুক্ত কৰি ৰাখিবৰ বাবে মেডিটেশ্যন কৰে আৰু মেডিটেশ্যনৰ সময়খিনিত তেওঁলোকে নিৰলে থাকে, যাৰ ফলত তেওঁলোকে উপযুক্ত সময় পায় নিজৰ বিষয়ে চিন্তা কৰাৰ, নিজৰ পৰিকল্পনা কৰাৰ, আৰু এই সময়খিনিয়ে তেওঁলোকৰ জীৱনত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আহোঁ আজিৰ ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভ্যাসটোৰ বিষয়ে, আৰু এইটো হৈছে ডেইলি ইনভেষ্টমেণ্টৰ অভ্যাস, অৰ্থাৎ দৈনিক বিনিয়োগৰ অভ্যাস। ধনী মানুহবিলাকে অট'মেটিক ছিষ্টেম কৰি ৰাখে যাতে তেওঁলোকে তেওঁলোকৰ ইনভেষ্টমেণ্ট অট'মেটিকলি একাউণ্টৰ পৰা ডেবিট কৰাব পাৰে। তেওঁলোকে প্ৰতিদিনে হিৰ'ইক অৰ্থাৎ ডাঙৰ ডাঙৰ কাম কৰাৰ সলনি সৰু সৰু কাম প্ৰতিদিনে আৰু তেওঁলোকে নিয়মিতভাৱে কৰে, যাৰ ফলত এই সৰু সৰু কামবোৰে এটা সময়ত গৈ এটা ডাঙৰ সম্পদ গঢ়াত তেওঁলোকক সহায় কৰে। বন্ধুসকল, এইকেইটা আছিল পৃথিৱীৰ ধনী আৰু সফলতম ব্যক্তিসকলে দৈনিক জীৱনত কৰা 10টা অভ্যাস। এইবোৰ অভ্যাস একেদিনে কিন্তু গঢ় লৈ উঠা নাই। এইবোৰ অভ্যাসৰ বাবে লাগিব ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু প্ৰতিদিনে কৰিব পৰাৰ মানসিকতা। যদি আপুনি বিচাৰে এইবোৰ অভ্যাস আপুনিও আপোনাৰ জীৱনত গঢ় দি তুলিব পাৰে আৰু নিজকে সফল ব্যক্তি হিচাপে পৰিচিত কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা তথ্যপূৰ্ণ ভিডিঅ'ৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।